কৰি লওঁ তো খানা হে খানা হে খানা হে বৰষুণ খানা মাংস আমাৰ আধা সিজা গ'ল খানা যাতে কি নহওক খামেই আমাৰ এতিয়া এতিয়া খৰিখিনি আনিব যাব লাগে কৰি লওঁ জিকিলো শেষ খানা শেষ আমাৰ খানা শেষ আটাইখিনি শেষ গ'ল এয়া বৰষুণত অত্যাচাৰ বতাহ বৰষুণ আমাৰ খানা ধ্বংস আমি ডিউটিৰ পৰা আহিলোঁ ভাবিলোঁ আজি এটা খানাই খাই দিওঁ আৰু আজি যিহেতু ঠাণ্ডা বতৰ বৰষুণো গ'ল দিনত আৰু ভাবিলোঁ ৰুটি মাংস খানাই খাই দিওঁ আৰু ঠাণ্ডা বতৰত মানে ৰুটি মাংস খাই ভাল লাগে প্ৰথমতে বৰষুণ গৈছে না খৰি জিকি গ'ল আজি খানা হয়নে নহয় নাজানো ৰাতি বৰষুণত খৰিবোৰ গোটেই জিকি গ'ল আৰু এতিয়া জুই উঠাব পৰা নাই গোটেই খৰিবোৰ জিকি গ'ল এই নুমাই এই জ্বলে জ্বলাব পৰা নাই বা খৰিত জুইটো এই গাড়ীৰ পৰা অলপ তেল লৈ আহ ৰুটি মাংসৰ খানা তেল গৰম লোকেল আৰু এইটো মোৰ মিত্ৰ দিনৰ বৰষুণত গোটেই খৰিবোৰ জিকিছে আৰু এতিয়া শুকান খৰি নাই আৰু জিকা খৰিৰে আমি খানা বনাব লগা হয় আজি মাংস কি হয় ক'ব নোৱাৰোঁ আজি জুই উঠাবই পৰা নাই গোটেই থোৱা হৈ গ'ল আৰু মাংস আজি অৱস্থা নহ'ব জানুৱাৰী থলিতা লাগিব আজি মাংস বতাহ বৰষুণ পুৰা আহি গ'ল বৰষুণ অহা নাই আৰু বতাহ আহি গ'ল এয়া আমি কেনেকৈ এতিয়া খানা হ'ব আমি ভবা নাই এতিয়া আমাৰ অৱস্থা বেয়া এতিয়া আমি বৰষুণ আহিল আমাৰ খানা ধ্বংস আজি এয়া আমি ৰাখিব পৰা নাই জুই পুৰা বতাহ শেষ আৰু শেষ এই গিলাচ চিলাচ আহি গ'ল বতাহ অৱস্থা নাই জুই আজি জুই ৰাখিব পৰা নাই বতাহত এয়া ৰাতিৰ দৃশ্য আপোনালোক দেখাব নোৱাৰোঁ আৰু কিমান বতাহ মাৰিছে এয়া শেষ আজি জুই ৰাখিব পৰা নাই আমাৰ খানা হ'ব না আজি না খানা উঠাব লাগিব বৰষুণ নাহিলে ৰক্ষা আৰু এনেকুৱা বতাহ দিছে জুই ৰাখিব পৰা নাই এয়া লাইট চাইট খুলিব লগা হৈ গ'ল অত্যাচাৰ এয়া বতাহ অত্যাচাৰ খানা মাংস কিবা হৈ গ'ল এয়া বৰষুণ মই কৰি লওঁ তো খানা বৰষুণ খানা মাংস আমাৰ আধা সিজা গ'ল খানা যাতে কি নহওক খামেই আমাৰ এতিয়া এতিয়া খৰিখিনি আনিব যাব লাগে অত্যাচাৰ বৰষুণ জিকিলো খৰি লওঁ জিকিলো শেষ খানা শেষ আমাৰ খানা শেষ আটাইখিনি শেষ গ'ল এয়া বৰষুণত অত্যাচাৰ বতাহ বৰষুণ আমাৰ খানা ধ্বংস আমি থাকিব পৰা নাই এতিয়া তাতে মেগিন ঢাকান দিয়ে কিবা এখন দিছিস মছলা চছলা আনছা মাংস হৈ গৈছে না আধা সিজা হৈছে আমি আধা সিজা মাংস খাম এতিয়া অত্যাচাৰ বৰষুণ আপোনালোকক দেখাব পৰা নাই
চৌকা বনাব লগা হৈ গ'ল, বৰষুণে খেদিলে আৰু মাংস আমাৰ আধা সিজা হৈ ৰ'ল। নতুনকৈ চৌকা জ্বলাই আছে। এয়া বাহিৰত পূৰা বৰষুণ দি আছে, আপোনালোকে দেখা নাপায়, ৰাতি হৈছে যে পূৰা আমি ক'ত খানা খাই আছোঁ এতিয়া, জংঘলৰ মাজত যেন লাগে আৰু ঘৰৰ ভিতৰত। এয়া বৰষুণত বৰবাদ। এয়া চৌকা জ্বলাব পৰা নাই, খৰি চৰি জিকি গ'ল পূৰা, গোটেই জিকিলে। এতিয়া আমি কেনেকৈ জুই জ্বলাম তাকে ভাবি আছোঁ। এয়া মাংসৰ অৱস্থা নাই, আকৌ এবাৰ মাংস বহাই দিছে, অৱস্থা নাই বৰষুণত। ঢাকনিখন গুচাই দিছোঁ। নতুন চৌকা, বাহিৰত পূৰা বতাহ বৰষুণ। মাংস আজি কি হয় নাজানো, বৰষুণত জিকা মাংস। আকৌ মাংস বহাই দিছে। আজি খানা খামে। পানী দিব লাগিব এইটো গেল নহয়। ভাজা মাংস, মোৰ মাংস হৈ গ'ল। আধা সিজা মাংস আমি এতিয়া সৰহ কৰিলোঁ। মাংস জিকি নহওক, মাংসতে চচি বৰষুণত মাংস জিকিব পাৰে, জোল মাৰিব পাৰে, নতুন দোকান বনাব পাৰোঁ। তো মাংসতে হৈছে কষ্টৰ ফলতেই মিঠা। আমি এই খানা খোৱা পাইছোঁ, মনত থাকিব এই খানা। বতাহ বৰষুণত দৌৰি হ'লেও আমি খানা মানে বৰ্তমান ৰেডি হোৱা নাই, তো মাংসটো হৈ গ'ল। এইফালে ৰুটি বনাই আছে, দেখাই দে ৰুটি। ৰুটি কিন্তু বৰষুণত জিকি গৈছে আটা, পূৰা একদম ধূলি বালি অৱস্থা নাই। হ'লেও খাম আমি। তো তেনেকুৱা খানা খোৱা মজাই বেলেগ। তো মনত থাকিব আজি খানাটো আমাৰ। নহ'ল, কাৰেণ্ট নাই, এতিয়া চাইকেল লাইট এবাৰ জ্বলে এবাৰ নুমে। আমাৰ খানা হোৱাই নাই। এয়া গান লগাই দিছোঁ, আমাৰ মাজে পূৰা এনজয় হৈ গ'ল খানাত। এয়া লাইটো গ'ল আমাৰ, এতিয়া মোবাইলত ফ্লাছ মাৰিছেনে খানা বনাব লগা হৈছে। এয়া ৰুটি বনাই আছে, ৰুটি বেলি আছে, ৰুটি বনোৱাই নাই, ৰুটি বেলি আছে। লাইটটোৱে জ্বলা নোমোৱা হৈ আছে। এতিয়া বাহিৰত পূৰা বৰষুণ, বতাহ বৰষুণ। আমি এনেকুৱা ৰুম এটাত আছোঁ, তাৰমানে এইটো থৈ দিব জেগা নাই। চব ভৰ্তি হৈ আছে। আৰু আমাৰ খানা মতেদি মাংস হৈ গ'ল, উতলি আছে, মাংস উতলি আছে আৰু লাইট এবাৰ আহে এবাৰ যায়। আমি আন্ধাৰত কি হৈছে নাজানো, পকা পেপাৰ কি কৰিছে নাজানো আৰু আজি খাম আৰু আজিৰ মুঠতে খাম আৰু খানা। এয়া ৰুটি পূৰা ফুলি গৈছে, এয়া ৰুটি বনাইছে, ৰুটি হৈ গ'ল। এয়া আমাৰ ৰুটি বনাই আছে। এয়া বাহিৰত পূৰা বৰষুণ দিছে, আন্ধাৰ, আপোনালোকে গম পোৱা নাই। আৰু লাইন নাই, এয়া লাইট এবাৰ জ্বলে নুমে। আমি এতিয়া মোবাইলত প্লাগ মাৰি খাব লগা হ'ব। এয়া মাংসৰ অৱস্থা চাওক, বোকা ভৰ্তি হৈ আছে, চাওক ওপৰত জাগাই নাই, একদম অৱস্থা নাই আৰু তাৰমানে বৰষুণত আমাক বৰবাদ কৰি দিছে আজি। এয়া বৰষুণে সঁচাকৈ ধুই থৈ গ'ল আমাক। এয়া বৰষুণে সঁচাকৈ ধুই থৈ গ'ল, পূৰা খানা পূৰা বৰবাদ কৰি দিলে। এয়া লাইটো বৰবাদ কৰি দিলে, লাইটো নজ্বলে আমাৰ এতিয়া, আন্ধাৰ মুন্ধাৰ। এয়া মোবাইলৰ ফ্লাছ দি খানা বনাই আছোঁ। এয়া মোবাইলৰ ফ্লাছ মৰাৰ কাৰণেহে পোহৰ পাইছোঁ। এয়া মোবাইলো চাৰ্জ নাই, সেই খাইছে খানা একদম আজিকালি খাম ঠিক নাই আৰু। এয়া ৰুটি হোৱাই নাই, এতিয়া 11টা বাজিল আমাৰ। ৰুটি ফুলিছে, ৰুটি ফুলাই দিছে। বৰ্তমান হৈ গ'ল, আমি ৰুটি মাংস আৰম্ভ কৰিলোঁ খোৱা। একদম মজা, বৰষুণত জিকি জিকি বনোৱা মাংস বঢ়িয়া টেষ্ট। এতিয়া মাজু আহি গ'ল। একচৰীয়া ৰুটি হৈছে, এই চৰীয়া।